তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালে। আজি পূৰা থানৰ মুখৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, বাবা থানৰ মুখৰ পৰা। ইফালে ওলাই মেলিও আছোঁ, অকল গাড়ীৰ কাৰণে ৰখি আছোঁ বৰ্তমান। আজি হৈছে মোৰ বাৰ্থডে, গতিকে ভগৱানৰ ওচৰলৈ আহিলোঁ অকণমান সেৱা জনাবলৈ, যাতে মোৰ গোটেই বছৰটো তেওঁৰ কৃপা দৃষ্টিৰে থাকে আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ এই নতুন বছৰটো ভালে কুশলে পাৰ হয়। তো ওলাই মেলি ৰেডি আছোঁ বৰ্তমান টাউনলৈ যাবলৈ বুলি গাড়ীত। টাউনত গৈ অলপ মেলা আছে, মেলা চাম বুলি ভাবিছোঁ জ্যোতিষ আৰু মই একেলগে। তো কি হয় কি নহয় দেখাবলৈ চেষ্টা কৰিম অলপ। তো দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাড়ী নাপালোঁ, আনিবলৈ গ'ল এতিয়া ধুনীয়াকৈ অকণমান যিহেতু ঠাণ্ডা বহি কৰি লওঁ, বহি কৰি লৈ কিবা এটা খাওঁ, খাই পেলাই আকৌ চাবলৈ যাম ম'হৰ যুঁজ। আমাৰ গাঁৱত আজি আছে ধুনীয়া ম'হৰ যুঁজ। তো আজিও আছে 26 জানুৱাৰীটো আছে ম'হৰ যুঁজ আছে। এতিয়া অকণমান ধুনীয়াকৈ বহি কৰি লওঁ, কিবা এটা খাই লওঁ, খাই বৈ লৈ চাবলৈ যাম ম'হৰ যুঁজ। এণ্ড ইটছ টাইম টু পাৰ্টি গাইজ। এতিয়া ধুনীয়াকৈ বিৰিয়ানী খাই ল'লোঁ, খাই বৈ শেষেই হ'ল, ভিডিঅ' কৰিবলৈহে পাহৰিলোঁ। ইফালে আকৌ তাৰ টেনশ্যন হৈ আছে, গতিকে সিও মোক ওপৰতে টেনশ্যন দি দিলে আৰু সেইকাৰণেও ভিডিঅ' বনাব মন নগ'ল বাৰ। পূৰা কিমান 4-5 বিঘা মাটিত পূৰা এইবিলাক মানে মেলা হৈ আছে, চবফালে যেনে তেনে যাব পাৰে, কিন্তু আমি ইমান নাযাওঁ কাৰণ আমি আকৌ ম'হৰ যুঁজ চাবলৈ যাব লাগিব আৰু লগৰকেইজনীয়ে পূৰা কল কৰি ম'হৰ যুঁজ চাবৰ কাৰণে মাতিয়ে আছে। এইফালে এবাৰ আপোনালোকচোন কি আছে চাম। মোৰ চিজত দিব পাৰিবি তই ডেইলি যাতে হ'লেও হ'ব যাতে এই মানুহৰ আগত মানে কেমেৰাটো আগত লৈ কথা ক'বলৈ লাজ লাগে, তথাপিতো কোনোবা সময়ত ক'ব পাৰোঁ যেতিয়া কম মানুহ থাকে। পূৰা বাৰ্থডে গিফ্ট পাই গ'লোঁ, এতিয়া মনটো বহুত ভাল লাগিছে। এফালে আমি সোমাইছোঁ পূৰা গাহৰি চব, মানে ইয়াত পূৰা চব পাব খাবলৈ। চ' ইয়াত কি খাওঁ জানো, মইতো গাহৰি পূৰা খাই বহুত ভাল লাগে। চ' ইয়াতে আহিছোঁ এতিয়া গাহৰি পূৰা খাবলৈ, আৰু লগৰ এটা আছে আহিবলৈ, তাৰ লগত একেলগে খাম আৰু খাই পেলাই এতিয়া আমি ম'হৰ যুঁজ চাবলৈ যোৱাই নাই, ম'হৰ যুঁজ চাবলৈ তাৰ পিছতহে যাম একেবাৰে খাই বৈ লৈ। অ' ভাই চাব, এই নজাৰা দেখিয়ে গাইছ, মোৰতো দেখিয়ে পূৰা গোটেই ষ্টিকখিনি খাওঁ লাগিছে। এইফালে বাৰু কি আপোনালোকেতো চবে জানিছে, ইয়াতে যি বিচাৰে চব পাব, পলু পোক, ডাঙৰ মিছা মাছ, ব্ৰইলাৰ, তাৰপাছত আকৌ গাহৰি। ইফালে মাইনাজনীয়ে মোৰ অৰ্ডাৰটো পূৰা মানে পৰি আছে বুলিয়ে কৈছোঁ, আৰু পৰি আছে। আৰু এই এৰিয়াটোত গোটেইটোতে সেনে বস্তুবিলাকে পাব। তো মোৰো যিহেতু বাৰ্থডে, গতিকে একো নাভাবি ময়ো খালোঁ। ঘৰ সোমাইছোঁহিহে, বাট এটা বহুত সুখৰ খবৰ। মই ভাবিছিলোঁ মা পাপাহঁতে মোৰ বাৰ্থডেটো পাহৰিলে, বাট ঘৰ আহি পাইছোঁ, মাহঁতে পূৰা হাঁহ বখলিয়াই আছে, মনটো বহুত ভাল লাগিছে। তাৰমানে মোৰ ভাগৰ হাঁহকেইজনীৰ ভিতৰত এটা হাঁহ আজি মোৰ নামত মাৰি পেলাব। চ' এতিয়া ধুনীয়াকৈ কাপোৰটো চেঞ্জ কৰোঁ, তাৰপাছত ভিনদেউৱে যিহেতু হাঁহ মাৰি আছে, ভিনদেউক অকণমান হেল্প কৰি দিমগৈ আৰু নে কি কয়, এইটো পিটিককৈ ড্ৰেছটো চেঞ্জ কৰি লওঁ। যিহেতু মই বাৰ্থডে গাৰ্ল, গতিকে ভিনদেউৱে কৈছে যে আজি তোমাক একো কষ্ট কৰিব নিদিওঁ, খালি তুমি মোৰ ভাগৰ টৰ্চটো অন কৰি থাকা। মই বোলো অ'কে ন' প্ৰব্লেম, মোক তোমাৰ মোবাইলটো দিয়া, মই তোমাক হেল্প কৰাত লাগি যাম। এইফালে আকৌ মাংস পূৰা পুৰি হৈ গ'ল, এইফালে আকৌ ধুনীয়াকৈ কাটিও আছে। মা এইফালে পূৰা নিজৰ কামত পূৰা ব্যস্ত, যিহেতু আজি জীয়াৰীৰ বাৰ্থডে না, গতিকে ইমানখিনিতো কৰিবই লাগিব। তো মোৰ ফালে কেমেৰাটো দেখাই ময়ো অলপ হাঁহি দিলোঁ, কিয়নো এইফালে পূৰা হাঁহ চাহ কাটি কৰি পূৰা ৰেডি হৈ গ'ল। আই এম ভেৰি হেপী টুডে, কাৰণ মই ভাবিছিলোঁ যে মায়ে মোৰ বাৰ্থডে কথাটো পাহৰিয়ে গ'ল। বাট যেতিয়া ভোগালী মেলাত আছিলোঁ, তেতিয়া মায়ে কলৰ উপৰি কল কৰি ঘৰলৈ মাতি আছে। কি কাৰণে মাতিছিলে মোৰ কোনো আইডিয়া নাই দেই, কাৰণ মই জানোৱে, মই মানে এটাই মাথাত লৈ আছিলোঁ যেন মায়ে মোৰ বাৰ্থডে কথা পাহৰিলে। বাট মই এটা কথা এতিয়া জানি পূৰা হেপী হৈছোঁ যে মায়ে বাৰ্থডে কথা পাহৰা নাই, আৰু মোৰ নামত আজি ধুনীয়াকৈ এটা খানা চলিব ঘৰত। এইফালে পূৰা আমাৰ বনোৱা কৰা আৰম্ভ কৰি দিলে। এইফালে ভিনদেউৱে খুলি আছে মছলা, মায়ে পূৰা আটা মাৰি আছে, আৰু পাপাই এইফালে পূৰা জুই ফুৰাই আছে। এয়া পূৰা মাংস পুৰি হৈ গ'ল, তো ধুনীয়াকৈ পূৰা মাংসটো খাই লওঁ, তাৰপিছত আকৌ খাম ভাজা মাংস, তাৰপাছত খাম আকৌ ৰুটিৰ লগত ধুনীয়াকৈ। ইফালে ৰুটি বনিয়ে আছে লাহে লাহে, তো এইটো ফাৰ্ষ্ট শেষ কৰি লওঁ, তাৰপিছত আকৌ ভাজা মাংসৰ সৈতে আপোনালোকক লগ পাম। আৰু এইফালে হৈ গ'ল আমাৰ ভাজা মাংস, তো এটা ধুনীয়াকৈ টেষ্ট কৰি চাওঁ। টেষ্টি, মজা গৈছে। আৰু এইফালে আকৌ গম নাপাওঁতে মনে মনে ভিনদেউৱে পূৰা মাংস বনাই দিলে। সেই তেৰিকা, মই একো ভিডিঅ'ই কৰিব নোৱাৰিলোঁ, তথাপিতো এতিয়া যি কৰিছোঁ সিমানেই আৰু। ইফালে আকৌ মায়ে পূৰা ৰুটি বেলি আছে, কিয়নো আজি খানা যিহেতু ভাতৰ সৈতে নহয় ৰুটি মাংস হ'ব।
কাৰণ মই বাৰ্থডে গাৰ্ল, গতিকে মই একো নকৰোঁ আৰু মা পাপা বা আৰু ভিনদেউ যি কৰিব লগা আছে চব নিজে কৰি ল'ব। গতিকে মই ভিতৰলৈ যাওঁ। মই আৰু এইফালে পূৰা এতিয়া বাজিছে 11:30, মাংস খাই খোৱাৰ টাইম হৈ গ'ল। এইফালে পূৰা মাংস আৰু ৰুটি, কি মজা। এইফালে ভিনদেউৱে খাব, বাট মই মোৰ কাৰণে আগতে আহি পেলাই ৰেডি হৈ গৈছোঁ এইডোখৰত। আৰু ইফালে ধুনীয়াকৈ যাওঁ জুইৰ ওচৰলৈ। জুইৰ ওচৰত অকলে খাওঁ, কিয়নো বাহঁতে খোৱা অলপ দেৰি হ'ব আৰু মই সন্মুখত ইমান ধুনীয়া বস্তু লৈ দেৰিলৈকে ৰখি থাকিব নোৱাৰোঁ। টেষ্টি। মজা। তো পূৰা খানা বানা খাই হৈ গ'ল। এতিয়া টাইম হৈছে শোৱা, কাৰণ এতিয়া বহুত দেৰি হ'ল আৰু কাইলৈ ৰাতিপুৱা টিউশ্যনো আছে। এতিয়া বাজিছে 12:15। চ' ভাবিছোঁ যে ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ, কাৰণ কাইলৈ ৰাতিপুৱা টিউশ্যনো আছে। চ' সোনকালে শুই যাওঁ বৰ্তমান এতিয়া। তো ইমানে আছিল আজিৰ ভিডিঅ'টো। চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ পেজটো এটা ফ'ল' কৰি দিব। বাই।